ৰাইজসকল ইয়াৰ বিভিন্ন জনগোষ্ঠীৰ নেতৃবৃন্দক মই দেখিছোঁ বিটিআৰ চুক্তিক আমি এটা শান্তিৰ এটা যাত্ৰা হিচাপে ধৰি ল'ব লাগে এই অঞ্চলত স্থায়ী শান্তি স্থাপন কৰিবৰ কাৰণে এটা আমি আধাৰ পাইছোঁ কাৰণ পাইছোঁ মানুহে পৰিৱৰ্তন বিচাৰিছিল বিটিএডিৰ ৰাজনৈতিক পৰিৱৰ্তনো বিচাৰিছিল 15 বছৰ ধৰি বিচাৰি আহিছিল কিন্তু এটা কাৰণ পোৱা নাছিল এটা আধাৰ পোৱা নাছিল কিহৰ আধাৰত আমি পৰিৱৰ্তনটো আনিম কিহৰ কি কাৰণত আমি পৰিৱৰ্তন আনিম বিটিআৰ চুক্তি আমাক আধাৰ দিছে কাৰণ দিছে এই বিটিআৰ চুক্তি যথেষ্ট সৰলকৰণ কৰা হ'ল উদাৰীকৰণ কৰা হ'ল ইয়াত অধিকাৰৰ স্পষ্টভাৱে কোৱা হ'ল গাঁও অঞ্চলৰ ক্ষেত্ৰত স্বাধীনতা থাকিব নিবিচাৰে তাৰ কাৰণে এটা উদাৰীকৰণ অনা হ'ল সেইটোৰ কাৰণে জনগণৰ ৰাইজক অধিক অধিকাৰ দিয়া হ'ল ভূমি অধিকাৰ কাৰো খৰ্ব নহয় এই অঞ্চলত যিসকলৰ ভূমি অধিকাৰ আছে ইতিমধ্যে যাৰ হাতত ভূমি আছে মাটি আছে তেওঁলোকৰ মাটিৰ অধিকাৰ কোনোদিন খৰ্ব নহয় আৰু কোনোবা ভাষা সংস্কৃতিৰ ওপৰত কোনো আঘাত বা আক্ৰমণ নাহে তো এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ল যে এই অঞ্চলত শান্তি আমি কেনেকৈ স্থাপনকাৰী কৰিব পাৰিলোঁ NDFB সশস্ত্ৰ সংগ্ৰামী সংগঠন যদি শেষ নহ'লেহেঁতেন আমি এই অঞ্চলত শান্তি অনাটো সম্ভৱ হ'লেহেঁতেন তাৰ বাবে NDFB নেতৃত্বক আমি ধন্যবাদ দিব লাগিব তেওঁলোকে নিজে ভাবি নিজে চিন্তা কৰি এটা সিদ্ধান্তত উপনীত হৈ পেলাই শান্তিক এটা সুযোগ দিয়াৰ কাৰণে শান্তি চুক্তি সহি কৰিলে অন্তৰ্ভুক্তি হ'ল তাৰ কাৰণে তেওঁলোকক আমি ধন্যবাদ দিব লাগিব আৰু তাৰ ক্ৰেডিট তাৰ সন্মান আমি তেওঁলোকক দিব লাগিব সেইকাৰণে আহক চবেই আহক শিক্ষিত মানুহে বুজি পাইছে বিটিআৰ চুক্তি কি আইনমতে কি লিখা আছে সংবিধানৰ 6 শিডিউলত কি লিখা আছে ইয়াত বসুমতাৰী মাটি কিনা বেচাৰ কোনো প্ৰব্লেম নাই শৰ্মা হুছেইনৰ মাজত মাটি কিনা বেচাৰ কোনো প্ৰব্লেম নাই চক্ৰৱৰ্তী ৰায়ৰ মাজত মাটি কিনাৰ বেচাৰ প্ৰব্লেম নাই মাত্ৰ প্ৰব্লেম আছে ঘৰত এজন বসুমতাৰীৰ পৰা এজন চক্ৰৱৰ্তীয়ে মাটি কিনিব নোৱাৰে সেইখিনি মাত্ৰ বাধা আছে এজন নাৰ্জাৰীৰ পৰা কোনোবা হুছেইনৰ মাটি কিনা বেচা নহ'ব কাৰণ এইটো 6 শিডিউলটো ট্ৰাইবেলৰ পৰা অনা ট্ৰাইবেলে মাটি কিনিব নোৱাৰে কিন্তু আপোনালোকৰ কোনোবা হাজদাই যদি কোনোবা চক্ৰৱৰ্তীক মাটি বেচিব বিচাৰিছে বা কিনিব বিচাৰিছে PTCৰ বা বিটিআৰ আইনে এইটো বাধা দিব নোৱাৰে তো সেইটো জানি লওক কোনোবা অপপ্ৰচাৰ চলাব পাৰে নৱকৰণীয়া এইটো অপপ্ৰচাৰ চলাই নিজকে ভগৱানৰ নতুন অৱতাৰ হিচাপে প্ৰতিষ্ঠা কৰি অৱৰোধ ত্ৰাণকৰ্তা হিচাপে 2বাৰ MP জিকিলে তেওঁ প্ৰতিশ্ৰুতি দিছিলে গাঁও কৰ্তনৰ তেওঁ প্ৰতিশ্ৰুতি দিছিলে BTCৰ পুনৰীক্ষণৰ BTC চুক্তিৰ পুনৰীক্ষণ নহ'ল গাঁও কৰ্তন নহ'ল কোনো ক্ষমতাৰ কৰ্তন নহ'ল বৰঞ্চ বিটিআৰ চুক্তি তেওঁ MP হৈ থকা অৱস্থাটো হৈ গ'ল সি বাধাও দিব নোৱাৰিলে তো নৱকৰণীয়া যে অসফল তেওঁ যে একো কৰিব নোৱাৰে সেইটো আপোনালোকেও বুজি পাইছে সেইকাৰণে আজি এইটো গ্ৰহণ কৰি লৈ পেলাই আমি আগবাঢ়ি যাব লাগে ভৱিষ্যত আমি যেনেকৈ বিচাৰিছোঁ এনেকৈ আমি নিৰ্মাণ কৰিব লাগে दा रायजोफोर गोबां बाथ्रा बुंला थांनाय बाराव बेसेबां देरखायामोन थांनाय समाव जोंहा बे 13 चिराङाव 12,500 भट लानानै देरहादोंमोन ओमफ्राय जोंनि हेंथा हान्जानिफ्राय जों 2,500 भट मोन्दों एबारथ' बिटिआर चुक्ति जाबाय 12,500 नि जायगायाव 20,000 भट मोननांगौ रायजोफोर हागोन ना हाया आरो जोंनि हेंथा हान्जानि तुलनायाव बे समष्टिनिफ्राय खमसे खम 10,000 भट भारा मोननानै देरहानांगौ जोङो नङा दा दिनैनिफ्रायनो UPPL नि जै ट्रेक्टरनि जै नङा रायजोफोर आं बेखिनिखौनो बुंबाय दा गोदानै हाबनो नागिरदों बिथांमोनखौ बरायनो आखायाव लाबाय जोङो आं बेखिनिखौनो बुंनानै आंनि